Hello everyone, welcome to my vlog আৰু আজিৰ vlogটো আৰম্ভ কৰিছো ঢেকিখালৰ পৰা আৰু এয়া মাই পিঠাগুৰি খুনি আছে কাৰণ বিহু পালেহি আৰু বিহু বুলি পিঠাটো বনাবই লাগিব আৰু এয়া খুৰীয়ে কেইটামান পিঠা বনাই দিলে মোৰ ভিডিও দিয়া অলপ দেৰিয়ে হ'ল বাৰু আপোনালোকৰ বিহুটো কেনেকৈ গ'ল জনাবচোন লগতে আপোনালোক সকলোলৈকে অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল আৰু এয়া কেইটামান ময়ো ট্ৰাই কৰিলোঁ বনাবৰ কাৰণে যেনে তেনে বনালোঁ আৰু কিন্তু হাতখন বহুত পুৰিলে The next day আৰু আজি হৈছে গৰু বিহু সেই কাৰণে দেউতাই চাট বনাবলৈ লাও হালধি বেঙেনা থেকেৰা এইবোৰ কাটি লৈছে আৰু এয়া আমাৰ চাট বনাই হৈ গ'ল নাই হোৱাৰ পিছত দেউতাই তেল হালধি মাহ এইবোৰ গৰুকেইজনীক সানি দিছে আৰু এই সৰু গৰুজনীয়ে একদম গাত হাত লগাব নিদিয়ে দেউতাই মাহ হালধি সানোতে তাই সানিবলৈ আহিছিলে মাহ হালধি সানি দেউতাহঁতে বিললৈ লৈ যায় গৰুবোৰ গা ধুৱাবৰ কাৰণে আৰু এয়া মায়ে শাক ছিগি আছে কাৰণ বিহুৰ দিনা 100 এবিধ শাকৰ ভাজি খাব লাগে বুলি কয় আৰু এয়া দেউতাই গৰুকেইজনীক জগা দি ভিতৰলৈ আদৰি আনিছে তাৰপিছত খুৰা আৰু দেউতাই লগ লাগি গোটেইকেইজনীকে নতুন পঘাৰ বান্ধি দিলে কাৰণ আজি সিহঁতৰ বিহু হয় তাৰপিছত দেউতাই এজনীকে গোটেইকেইজনীক ভৰি ধুৱাই দিলে আৰু ই চাওকচোন কিমান শান্ত ইমান ধুনীয়াকৈ পাতি দিছে ভৰিকেইটা ধুৱাই দিবলৈ তাৰপিছত হুঁচৰিডাল আহিলে The next day The next day Hello everyone, welcome to my channel. তো আজি হৈছে বহাগৰ 2 তাৰিখ আৰু বহাগৰ 2 তাৰিখে আমাৰ গাঁৱত মেলা হয় আৰু মেলা বুলি কোন আহিছে আপোনালোকক ব্লগত দেখাই আছে তেনেহলে দিছে ব্লগ আহিছে আজি হাই কৈ দিয়া আৰু এয়া মাছ ভাজি আছে আৰু এয়া লোকেল চিকেন বনাই আছে আৰু এইটো বনাই আছে ছাগলীৰ মাংস ৰুয়া বাহঁতে মাংস বনাই আছে তো দেখাইছোঁ আপোনালোকক আমাৰ দুইজনী ইউটিউবাৰ বাইদেউ সৰেয়া বনাই আছে খানা ইফালে ব্ৰইলাৰ মাংস আৰু জেঠপেহে কাটি আছে আলু এয়া বাই মাংস লৈ আহিছে থেংক ইউ আৰু এয়া দুইজনী এতিয়া ভিডিঅ' বনাব হেছটেগ ইউটিউব আমাৰ সৈতে জোৰাই থাকে মানে গিলাচ চলিজন লিখি তই ইমান দেৰি লগাইছ ডাঙৰ কোনটো চাব নাপালো ভিডিঅ' ডাঙৰ কোনটো নহয় বেছি কোনটো আছে इतना छोटी बच्ची चाय नहीं पीती ना यही चाय है ना ये चाय है ये तो फेंटा है ना नहीं है चाय है चाय ऑरेंज कलर का होता है क्या मेरे मम्मी ने ऐसे बोल मैं भी ऐसे घर में
Ada tamu, আচ্ছা tamu mana dia? Nak, kau nak. কাবো না তেতিয়া এক্সপ্লেনেশ্যন কৰে এক্সপ্লেন দিলে ইহঁতে পুৰি দি খাই পেলাব তই কেবিজ খালি তোৰ মোবাইলত কে কেবিজ খালি তাই যে বিপিছে দিলে সবে আমি বিপিছে পাইছো নহলে গায় হেগাতে আগতে ৰখি গ'ল আটা কেবিজ বিপিছে পাইছো আটা কেবিজ খালি মাংস বিপিছে নে তই বেছি কথা তই কেবিজ খালি আৰু এয়া মইনা বা অকণমানি বা দুইজনীয়ে হুঁচৰি গোৱাৰ পইচা হিচাপ কৰি আছে। আমাৰ জেঠু হাই কৈ দিওঁ আৰু এয়া নামঘৰৰ পৰা গোসাঁই মেলাশালীলৈ লৈ গৈ আছে। এয়া চাব পাৰে যুদ্ধ লাগি আছে বাইক ভনেকে হ'ল ইপিনে আধা চলো 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 আমি মেলাশালীলৈ যোৱা মানে আইতাই মেলাশালীৰ পৰা আহিলেগৈ। এতিয়া আমি মেলা চাব গৈ আছো অকণি বা মুনি লিজা কি বাহাই দিলে তুমি যে এনেকে দিলা কি চেলিব্ৰিটি মানুহ ন যা আহ কি ললা কি ললা আৰু এয়া অকণমানি বাই মেখেলা চাই আছিলে বাট ইমান তাই পচন্দ নহ'লে বোলে। অলপ পিছুৱাই আৰু ই জেলপি টেষ্ট কৰি আছে। আৰু ইহঁত এতিয়া যাবলৈ ওলালে। কাৰণে ওলালে বাহঁত জেঠাইহঁত চব গ'লগে অলপমান বেয়া লাগিছে কাৰণ ঘৰটো এতিয়া উদং উদং গৈ আছোঁ দলি চাবৰ কাৰণে আমি অহা অলপ দেৰি হ'ল সেইকাৰণে গোটেই নামঘৰটো ফুলেই আছিল। আমি বাহিৰতে ৰৈ পেলাই অলপমান চালোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।